নমস্কাৰ এমজুৰৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ সন্ধিয়াৰ কেইটামান বিগ ব্ৰেকিং নিউজ। আজি হৈছে 17 জুলাই আৰু এনে ধৰণৰ খবৰবোৰ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছোঁ ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীসকলৰ বাবে খুবেই জৰুৰী খবৰ, কিয়নো এইবাৰ মেট্ৰিকত ৭৫% লাভ কৰা সকলেহে লাভ কৰিব আনন্দৰাম বৰুৱা বঁটা। আমি জনাই আছোঁ এটা ব্ৰেকিং নিউজ। মেট্ৰিকত ৭৫% নম্বৰ যিসকলে লাভ কৰিছে তেওঁলোকে লাভ কৰিব এইবাৰ আনন্দৰাম বৰুৱা বঁটা। মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হ'লে এইবাৰ নাপাব আনন্দৰাম বৰুৱা বঁটা। এটা অতি ডাঙৰ খবৰ জনাইছোঁ। এইবাৰ মেট্ৰিকত যদি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে তেন্তে আপুনি নাপাব আনন্দৰাম বৰুৱা বঁটা। ৭৫% নম্বৰ পালেহে লাভ কৰিব আনন্দৰাম বৰুৱা বঁটা। এটা অতি গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ শিক্ষাৰ্থীসকলৰ বাবে, কিয়নো এইবাৰ ৭৫% নম্বৰ পালেহে লাভ কৰিব আনন্দৰাম বৰুৱা বঁটা। শিক্ষা বিভাগে কিছু সময়ৰ পূৰ্বে জাৰি কৰিছে সেই নিৰ্দেশনা। কেৱল প্ৰথম বিভাগত উত্তীৰ্ণ হ'লেই নাপাব আনন্দৰাম বৰুৱা বঁটা। ইতিমধ্যে কোৱা হৈছে মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হ'লেই নাপাব আনন্দৰাম বৰুৱা বঁটা। ইয়াৰ বিপৰীতে কোৱা হৈছে ৭৫% নম্বৰ পালেহে লাভ কৰিব এই আনন্দৰাম বৰুৱা বঁটা। শিক্ষা বিভাগে জাৰি কৰিছে কিছু সময়ৰ পূৰ্বে সেই নিৰ্দেশনা আৰু কোৱা হৈছে ৭৫% নম্বৰ যদি ছাত্ৰ বা ছাত্ৰীয়ে লাভ কৰিছে তেন্তে এইবাৰ আনন্দৰাম বৰুৱা বঁটা লাভ কৰিব পাৰিব। কেৱল প্ৰথম বিভাগত উত্তীৰ্ণ হ'লে এইবাৰ ছাত্ৰ ছাত্ৰীয়ে নাপায় আনন্দৰাম বৰুৱা বঁটা। এটা অতি গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ। কেৱল প্ৰথম বিভাগৰ বাবেই আনন্দৰাম বৰুৱা বঁটা নহয়, শিক্ষা বিভাগৰ তৰফৰ পৰা কাট অফ মাৰ্ক বান্ধি দিয়া হৈছে। ৭৫% নম্বৰ লাভ কৰিলে এইবাৰ ছাত্ৰ ছাত্ৰী আনন্দৰাম বৰুৱা বঁটা লাভ কৰিব।